এইখনেই হ'ল মৰিগাঁও ডিষ্ট্ৰিক্টৰ বঘৰা গাঁও। এয়া বঘৰা মেডিকেল মই দেখাব ওলাইছোঁ। বিজেপি দিনত বুলিয়ে মেডিকেলৰ কাম চলিছে। কংগ্ৰেছৰ দিন হোৱা হয় কেতিয়াও মেডিকেলৰ কাম নচলিলে। কংগ্ৰেছৰ দিনত একো কৰিবই নাজানিলে। 92 টকা খোৱা বাহিৰে একোৱে নাজানে কংগ্ৰেছ চৰকাৰে। গতিকে এই বিজেপি চৰকাৰ হোৱাৰ পৰা মানুহৰ বহুতখিনি কাম হৈ আহি আছে। আৰু যদি নেক্সট বিজেপি চৰকাৰ উঠেতো আৰু কাম হ'ব। এইখন মেডিকেল যদি কংগ্ৰেছ চৰকাৰ থাকিলে হয়তো কেতিয়াও নহয়। সেইটো কাৰণে আপোনালোকে আকৌ নেক্সট দিলে বিজেপিকে ভোট দিব, তেওঁ আৰু অলপ কিবা কিবি কাম হ'ব। বিজেপি চৰকাৰ বুলি বহুতখিনি কাম হৈছে। এয়া দেখিছে মেডিকেলৰ কাম চলি আছে হোৱা হোৱাকৈ। খোজা